কৰিছে? ইতিমধ্যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আমি বিভিন্ন উন্নয়নমূলক আঁচনি হাতত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে আৰু তাৰে অংশস্বৰূপে আজি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰে অন্তৰ্গত আজি মৌতাৰা পেট্ৰল পাম্প আৰু কমল চক্ৰধৰ ঘৰলৈকে আমি 6 লাখ টকাৰ চেন গ্ৰেভলিঙৰ আমি আৰ্থিক অনুদান প্ৰদান কৰি এই ৰাস্তাৰ উন্নয়নৰ কাৰণে আমি ইতিমধ্যে পুঁজি আবণ্টন কৰিছোঁ আৰু তাৰেই আজি আমি আধাৰশিলা স্থাপন কৰি শুভ আৰম্ভণি কৰিছোঁ। গতিকে আশা কৰোঁ যে অনাগত দিনত আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যুষিত অঞ্চলত যিমান ৰাস্তা ঘাট আমাৰ দলং আদিকে কৰি বিভিন্ন যি গাঁওসমূহত সমস্যা আছে সেই সমস্যাসমূহৰ ক্ষেত্ৰত ৰাইজৰ তৰফৰ পৰা আমি আমাৰ ইতিমধ্যে যিসমূহ দাবী এটা এটাকৈ পূৰণ কৰাৰ ক্ষেত্ৰত আমি আমাৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ কাৰণে আমি আৰম্ভ কৰিছোঁ আৰু সেই অনুসৰি আজি আমি এই মৌতাৰাত আজি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ 2021-22 বৰ্ষৰ যি আমাৰ 11 কোটি টকাৰ বা পুঁজি আবণ্টন প্ৰদান কৰিছে তাৰে আজি আমি 6 লাখ টকাৰ এই পথটি নিৰ্মাণৰ কাৰণে আজি আধাৰশিলা শুভ আৰম্ভ